মই আপোনালোকক দেখাব লৈছো পটি কিদৰে কাটে আৰু ফলছ কিদৰে লগাই। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই এতিয়া ফলছটো কাটি লৈছো। কিদৰে মই কাটো এইদৰে আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ফলছ কাপোৰ লগোৱা তেতিয়া নেজানে যদি তেতিয়া চাই আপোনালোকে লগাব পাৰিব। এইদৰে আপোনালোকে আকৌ কাটি ল'ব। মই যিদৰে কাটি লৈছো, মই 2 ফোল্ড লৈছিলো যে সেইটো কাৰণে কাটি লৈছো মই এইদৰে। এইদৰে ফলছটো আপোনালোকে লগাব। যিহেতু চাদৰখন দীঘল, মই সেইটো কাৰণে অলপ কাটি লৈছো। আপোনালোকৰ যদি দীঘল হয় চাদৰখন এইদৰে কাটি ল'ব পাৰিব। 3টা পটি আছে, এটা কাটি দিলেও হৈ যাব। এইদৰে কাটি ল'ব আপোনালোকে। আগ দুটা চিলাই লৈছো। লাহে লাহে লগাব এইদৰে। লাহে লাহে লগাই যাব। ফলছ লগোৱা হৈ গ'ল। এতিয়া মই চিলাইছোঁ মেখেলা চাইজ কটাকে সেইবিলাক চিলাই লৈছোঁ। আপোনালোকেও এনেধৰণে চিলাই ল'ব। পটাটো মাৰিছোঁ, মেখেলা পটা এনেকৈ কৰি এনেকৈ মাৰিব। এনেধৰণে চিলাই ল'ব আপোনালোকে পটাটো আন বেলেগ ধৰণেও লগাব পাৰে। মই এইদৰে আজি এনেধৰণে লগাইছোঁ। কিয় লগাইছোঁ এনেধৰণে, মোৰ হাতত ফলছ কাপোৰটো টাকোৱা আছিলে, সেইটো কাৰণে মই এনেকৈ চিলাবলগীয়া হৈছে। আপোনালোকে বেলেগ ধৰণেও চিলাব পাৰিব।
চিলাইছোঁ পটি, চাদৰৰ পটি। সকলোকে পটিটো কাটি লৈ এনেধৰণে মাৰি ল'ব চিলাইকেইটা। এনেধৰণে সমান হৈছেনে চাই ল'ব। এতিয়া মোৰ দেখিছেনে সমান সমানত পৰিছে এনেকৈ। এনেধৰণে পটি চিলাই হৈ গ'ল। পটি এতিয়া চাদৰ লগাম। জইনকেইটা দি ল'লোঁ। এতিয়া এনেধৰণে এতিয়া চাই থাকিব আপোনালোকে। এনেধৰণে চাদৰ পটিকেইটা আপোনালোকে লগাই ল'ব। এতিয়া সমান হয়। এনেধৰণে চিলাইছোঁ। আপোনালোকে লাহে লাহে চিলাব যাতে পটিটো ভালদৰে চিলাই হয়। এতিয়া মোৰ চিলাই হ'ল। এতিয়া মোৰ চিলাই হৈ গ'ল। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।